ৰফিকুলে মাৰা সময়ত তুমি সেইখিনি সময়ত কি কৰিছিলা? পাৱা নাই তাক ঘৰত গৈছিলো তুমি কি কৰিছিলা সেইখিনি সময়ত? সেইখিনি সময়ত তুমি কি কৰিছিলা? মই ঠিক হৈছিলো থিয় হৈছিলা। আৰু কোনে ধৰিছিল? ৰিণিমাকক ধৰিছিল কোনে? একজন ধৰিছিল বুলি কৈ আছে। ধৰা নাই গ'ল তেনেহ'লে মাৰিছিল কোনে? কোনে মাৰিছিল? মাৰিছে কোনে? ৰফিকুলে। ৰফিকুলৰ ঘৰ ক'ত? পাঁচশালা ক'ত? পাঁচশালা পাঠশালা। কিমান টকাত বন্দবস্ত হৈছিল গাড়ীখন? টোটেল কিমান টকাত গাড়ীখন বন্ধ হয় না এভেঞ্জাৰ গাড়ীখন আপোনাৰ ইয়ে আছিল বিকিবলৈ আনি দিছিল মনিৰ আছিল কিমান টকাত বন্দবস্ত হৈছিল টোটেল? এইটো বন্ধ আছে কাৰণ এইটো আমাৰ লগত কণ্টেক্ট হোৱা নাছিল। ভাল লগত কিমান দিছিল? এইটো ৰসগোল্লাৰ লগত কণ্টেক্ট ইয়াত কিমান দিছিল? মোক একলাই আজি আপোনাৰ 1.5 বছৰ মানে 1 বছৰ সেনেকৈ হৈ গৈছে। মোক 1 লাখ টকা দিছে এই লকডাউনৰ সময়ত। লকডাউনৰ সময়ত 1 লাখ টকা দিছিল। কিহৰ কাৰণে দিছিল? মোক দিলে আকৌ যে তই লৈ চলি থাক তাৰপিছত কয় তাৰপিছত কেইদিনমান যোৱাৰ পিছত কয় এইটো বস্তুটো তই চাই থাকবি ক'ত যায় কি হালত থাকে কি পৰিৱেশ। মই আৰু বজাৰত আহি থাকোঁ তাৰপিছত মাজতে আপোনাৰ 2 মাহমান ঘূৰিলোঁ তাৰপিছত বন্ধ গ'ল একেবাৰে টোটেল বন্ধ। তোৰ দামী কিমান নাম হেৰি মাৰি দিছিল কিমান দিন আগতে তোমাৰ লগত যোগাযোগ হৈছিল? 10 দিন কিমান পইচা লৈছিলা তুমি? 1 লাখ টকা 1 লাখ টকা 1 লাখ টকা। কিমান দিন নদীৰ আগতে গৈছিলে? তোমাৰ নামটো? ৰবিয়াল আলী ক'ত ঘৰ? পাল্লাজি